নমস্কাৰ ৰাইজ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম জনাইছো আজি এটা ধুনীয়া ভিউ হৈতে ভিডিওটো ষ্টাৰ্ট কৰিছো ও মজা লাগছে হয় বাৰু মজাটো লাগিছে কাৰণ আমি আছো অৰুণাচলৰ পাহাৰৰ মাজত মই ইয়াৰ আগৰ ভিডিওটো চালে আপোনালোকে গম পাব আমি জাৰ্নিটো কপা ষ্টাৰ্ট কৰিছিলো যদি তুমি ইয়াত খানাটো কি ভাতটো খাই দিলে থাকিবলৈ লিখি দিওঁ পাহাৰৰ পৰা থাকা পেটাটো বেছি কৰে আকৌ দেই কালি আমি গোটেই দিনটো জাৰ্নি কৰি আহি ডিৰাঙত ষ্টে কৰিলো আৰু ডিৰাঙত যোনটো হোমষ্টেত থাকিছো তাৰে আপোনালোকক ভিউটো দেখাম বুলি ভাবিছো আৰু আপোনালোকে ইচ্ছা কৰিলে ডিৰাঙত আহিব পাৰে আহি সাংটি ভেলীত আমি যোনটো হোমষ্টেত আছো তাতো থাকিব পাৰে মই ডিটেইলছখিনি দি দিম বাৰু কালি আহি পাওঁতে সন্ধিয়াই হ'ল গতিকে হোমষ্টেটো ভিডিও কৰিব নোৱাৰিলো আৰু এটোৱে হৈছে আমি থকা হোমষ্টেটো আপোনালোকে ফ্ৰেণ্ডছৰ লগত আহে ফ্যামিলিৰ লগত আহে যথেষ্ট স্পেচিয়াছ হয় ৰুমো বহুত আছে গেটেদি সোমাই গলে এনেকৈ ৰুমবোৰ আছে আৰু তললৈ গৈও ৰুম আছে আৰু ইয়াত সবতকৈ ভাল আছে ইয়াত কমলা গছ ঢেৰ আছে কমেও 6-7 জোপামান কমলা গছ আছে আৰু নিজেই পাৰি কমলা আপুনি খাব পাৰে আৰু এটো হৈছে আমি থকা ৰুমটো ইমানবোৰ কমলা দেখি আমিও ৰ'ব নোৱাৰিলো গতিকে অলপ কমলা আমিও পাৰি ললো নিজৰ বাবে আৰু হোমষ্টেৰ মালিকে আমাক যেটো কৈছিল যে যিমান খাই সিমান গেষ্টৰ বাবে ফ্ৰী আছে আৰু যদি কোনোবা ইচ্ছা কৰে কিনি ল'বও পাৰে হোমষ্টেটোৰ নাম হৈছে নৰবু হোমষ্টে ডিটেইলছটো দিয়া আছে আপোনালোকে কন্টেক্ট কৰিব বিচাৰিলে কন্টেক্ট কৰি ল'ব তাৰ পাছত আমি গলো হোমষ্টেটোৰ সাইডতে লাগি থকা নৈখনলৈ ফ্ৰেছ মৰ্নিং এয়াৰ ল'বলৈ আৰু বুলো নতুন এটা এক্সপেৰিয়েন্স কৰি চাওঁ পিছে নৈখনৰ নাম মই নাজানো যদি কোনোবাই জানে কমেন্টত জনাব বৰ ধুনীয়া আছিল লোকেশনটো তো আমি লগত যি বস্তু লৈ গৈছিলো হেয়া লৈ গৈ আমি নৈবাৰ পালোগে আজি বুলো নতুন এটা এক্সপেৰিয়েন্স কৰি চাওঁ তাতে বহি মেগী বনালো আৰু মৰ্নিং ব্ৰেকফাষ্টটো তাতে কৰিলো মেগী লগত আমাৰ লগত লৈ যোৱা ফ্ৰুটছ আছিল নৈখনৰ কাষতে লাগি থকা এইটো এটা হোমষ্টে লেট্ৰ হোমষ্টে ৰিজৰ্ট টাইপৰ হয় কোনোবাই যদি ইচ্ছা কৰে ইয়াতো থাকি নতুন এটা এক্সপেৰিয়েন্স ল'ব পাৰে অৰুণাচলখন সঁচাই ইমান ধুনীয়া সবফালে গ্ৰীনাৰী আৰু স্নেৰীৰে ভৰা যেনিয়ে চকু ফুৰাও তেনিয়ে এনেকুৱা লাগে যেন মানে সৰুতে যে ড্ৰ কৰিছিলো প্ৰাকৃতিক দৃশ্যবোৰ গছ-গছনি পাহাৰ তাৰ মাজত এটা ঘৰ তেনেকুৱা টাইপৰ ফিল আহে এইখন হৈছে ডিৰাঙত থকা শিপ ফাৰ্মখন যিখনত আমি বহুত দেৰিকৈ সময় কটালো তাত এইবোৰ গছৰ বাগান আছিল চিনি নাপালো কিবা এটা ফলে হয় এটো এয়া হৈছে আমাৰ লগত ট্ৰিপত লগ পোৱা এটা ফ্যামিলি গুৱাহাটীৰ আৰু এয়া তেওঁলোকৰ ছোৱালী কিউট ট্ৰেভেলাৰ আমাৰ লগত তাৰ পাছত আমি গলো ডিৰাঙত থকা থুপচুং দাৰ্জিলিং মনেষ্ট্ৰীটোলৈ যিটো বহুত ধুনীয়া আৰু পাহাৰৰ ওপৰত আছে একেবাৰে টাউনৰ মাজেদি ৰাস্তা আছে গ্ৰাউণ্ডৰ পৰা বহুতকেইটা ষ্টেয়াৰ্ছ ওপৰত গৈ মনেষ্ট্ৰীটো চাব পাৰি এইটোৱে হৈছে মনেষ্ট্ৰীটো আগফালে বহুত ধুনীয়াকৈ ফুল লগোৱা আছিল এয়া হৈছে মনেষ্ট্ৰীৰ ভিতৰত মংসকলে প্ৰেয়াৰ কৰা ঠাই আৰু বুদ্ধদেৱৰ মূৰ্তিও আছিল মনেষ্ট্ৰীটোৰ ওপৰৰ পৰা গোটেই ডিৰাং টাউনখন দেখা পোৱা যায় ইমানে হাইটত আছে আৰু এয়া হৈছে আই লাভ ডিৰাং লিখা আছে দূৰৰ পাহাৰলৈকে ফটো মাৰিছো তাৰ পাছত আমি ওলালো চেলা পাছলৈ বুলি ওয়েদাৰটো বৰ ধুনীয়া আছিল সেইদিনাখন ঠাণ্ডাও নাছিল ইমান গৰমো নাছিল যাওঁতে আমাৰ দুপৰীয়াই হৈছিল গতিকে ভোকো বহুত লাগিছিল ৰাতিপুৱা তেনেকৈ ভালকৈ খোৱা নহয় তো ৰাস্তাতে হোটেল পালো সমজানা বুলি হোটেল এখন আছিল তাতে ভাত ৰুটি সব পোৱা যায় যোনে যি মন গ'ল খাই ল'লে আৰু কিছুমান লোকেল ফুড ষ্টলো আছিল তাৰ পৰাও কিবা কিবি লৈ ল'লো আমি খাই উঠি আমি আকৌ আমাৰ জাৰ্নি ষ্টাৰ্ট কৰি দিলোঁ আৰু 18 কিলোমিটাৰমান বাকী আছিল পাবলৈ আৰু বৰষুণো লাহে লাহে ষ্টাৰ্ট হৈ গৈছিল বৰ ধুনীয়া হৈছিল ৰাস্তাটো দেখিবলৈ আৰু ৰাস্তাত গৈ পাওঁতে এইটো হৈছে বৈশাখী আৰ্মি কেম্প
চেলা পাছৰ হাইটটো 13,700 ফিটমান হয়। যদি কাৰোবাৰ হাইটৰ পৰা প্ৰব্লেম আছে, আহিলে গা বেয়া লাগে, তেনেহ'লে পৰ্টেবল অক্সিজেন চিলিণ্ডাৰ আছে, ব্যৱহাৰ কৰিব পাৰে। 2 বছৰ আগতে মই এবাৰ আহিছিলোঁ, তেতিয়া মোৰ অলপ প্ৰব্লেম হৈছিল, কিন্তু এতিয়া বৰফ নোহোৱাৰ বাবে ছিজনটো এপ্ৰিল মাহ আছিল, গতিকে মোৰ একো প্ৰব্লেম নহ'ল। আৰু ৰাস্তাটো ইমানেই ধুনীয়া আছিল, মাজে মাজে অলপ বেয়া ৰাস্তা আছিলে, কিন্তু বহুত ধুনীয়া আছিল। অলপ দূৰ যোৱাৰ পাছতে এয়া স্ন' ষ্টাৰ্ট হৈ গ'ল। যিহেতু এপ্ৰিল মাহ আছিল, ইমানো বেছি স্ন' নাছিল, বাছ ৰাস্তাৰ চাইডে চাইডে স্ন' আছিল। যদি কোনোবা মানে লাকি পাৰ্চন থাকে, তেতিয়া আৰু স্ন'ফল পাব। আমাৰ লাক সেইদিনাখন পূৰা ভাল আছিল। আমি চেলা পাছ গৈ পাইছোঁ আৰু পূৰা স্ন'ফল ষ্টাৰ্ট হৈ গ'ল। এপ্ৰক্স 3:30মান বজাত আমি গৈ তাত পাইছোঁগৈ আৰু পূৰা স্ন'ফল। আৰু গৈ আধা ঘণ্টামানৰ পাছতে পূৰা ৰাস্তা মানে স্ন'ৰে ঢাকি দিলে। ডিৰাঙৰ পৰা চেলা পাছ পাবলৈ মাত্ৰ 2 ঘণ্টা সময় লাগে, 66 কিলোমিটাৰ। যদি ৰাস্তা বেয়া থাকে অলপ সময় বেছি লাগিবও পাৰে। আমি তেনেকৈ একো প্ৰিপেৰেশ্যন কৰি যোৱা নাই, গৰম কাপোৰ তেনেকৈ নিয়াও নাছিল, অলপ ঠাণ্ডা হ'ব বুলি ভাবিছিলোঁ। এইটো ছিজনত সাধাৰণতে স্ন'ফল নহয়, টুপি হাত মোজা একোৱেই নিয়া নাছিলোঁ, গতিকে মাফলাৰ আছিলে, সেইবোৰে মেৰিয়াই। আৰু বৰফ দেখি ৰ'ব পাৰিম জানো, বৰফত খেলিবলৈ লাগি গ'লোঁ, যি হয় হ'ব বুলি ভাবি। এইটো হৈছে বিখ্যাত চেলা পাছত থকা চেলা লেকটো, ট'টেলি ফ্ৰজেন হৈ আছে। এবাৰ যেতিয়া মই আহিছিলোঁ তেতিয়াতো বৰফৰ বাবে দেখিয়ে পোৱা নাছিলোঁ, আজিতো অলপ দেখি পাইছোঁৱেই। মাত্ৰ 45 মিনিটছমান আমি তাত ৰখিছোঁ, তেতিয়াতে গোটেই ৰাস্তা মানে স্ন'ৰে কভাৰ হৈ গ'ল। চেলা পাছৰ পৰা অলপ আগলৈ টাৱাং যোৱা ৰাস্তাৰ ফালে গুচি গ'লে চেলা টানেলটো ষ্টাৰ্ট হৈছে। আচলতে টানেলটো ষ্টাৰ্ট হৈছে বাইপাছ ৰোডটো, যোনটো নতুনকৈ ইনগ্ৰেশ্যন কৰা হৈছে বৈশাখী আৰ্মি কেম্পৰ ওচৰৰ পৰা। আমি আচলতে গম নাপালোঁ, সেইটো কাৰণে আমি চেলা পাছ পাৰ হৈ এইফালেদি ৰিটাৰ্ণ আহোঁতেহে চেলা টানেলটো পালোঁ। আৰু এইটো হৈছে ৱৰ্ল্ডৰ লংগেষ্ট টুইনলেণ্ড টানেল, যিটো 9 মাৰ্চত অ'পেনিং কৰা হৈছে। এটা টানেলৰ 1500 মান আৰু এটা টানেল 1000 মিটাৰমান লংগেষ্ট হয়। যদি কোনোবাই চেলা পাছত নোহোৱাকৈ ডাইৰেক্ট টাৱাং যাব বিচাৰে, তেতিয়াহ'লে এই বাইপাছ ৰুটটোদি যাব পাৰে, কাৰণ চেলা পাছত প্ৰায় বৰফ থাকে আৰু মানে ঠাণ্ডা দিনততো বহুত বেছিয়ে বৰফ থাকে, তেতিয়া টাৱাং যাবলৈ অলপ প্ৰব্লেম হয়। এই বাইপাছ ৰুটটোদি আহিলে কমেও 1 ঘণ্টামানৰ জাৰ্ণি কমি যায় টাৱাং যাবলৈ। টানেলেদি সোমাই আকৌ এটা টানেলেদি ওলালোঁ। যিখিনি মানুহ ডিৰাঙৰ পৰা ডেইলি ধৰক টাৱাঙত অহা যোৱা কৰে, তেওঁলোকৰ কাৰণে এইটো বহুত সুবিধাজনক হৈছে। চেলা পাছ ক্ৰছ নকৰাকৈ তেওঁলোকে ডাইৰেক্ট বাইপাছ ৰুট দি টাৱাং ওলাব পাৰে। আৰু আমি ঘূৰি আহোঁতে অলৰেডি আন্ধাৰ হৈ গৈছিল, 5টামান বাজিয়ে গ'ল আমি ৰিটাৰ্ণ আহোঁতে। আহি থাকোঁতে আমি আকৌ আগতে ৰখা ঠাইডোখৰত ৰখিলোঁ। এবাৰ ৰখি তাত ম'ম' খালোঁ, অলপ দেৰি ফ্ৰেছ হ'লোঁ, কাৰণ ইমান দূৰ আহি থকা পাহাৰ ৰাস্তাত গাড়ী চলোৱাও অসুবিধা, বৰষুণো দিছিল সেইদিনাখন। চেম ডে আমি তেজপুৰলৈকে জাৰ্ণিটো কমপ্লিট কৰাৰ কথা আছিল, কিন্তু ৱেডাৰ কণ্ডিশ্যন ইমান বেয়া আছিল আৰু পাহাৰত ইমান দেৰি ৰাতি গাড়ী চলোৱাটো ৰিস্কি হৈ যায়, গতিকে আমি বমডিলা পাৰ হৈ টেঙা পাৰ হৈ যেনে তেনে থাকিবলৈ এটা ব্যৱস্থা কৰিলোঁ। আৰু ৰাস্তাৰ কিনাৰতে হোটেল এখন আছিল। 11টামানেই বাজিল, ৰাতি ফোন কৰি তেওঁলোকে খোলাইছোঁ গেট, তেওঁলোকে ভাল ছাৰ্ভিচ দিছে বাৰু। আৰু এয়া আমাৰ আকৌ প্ৰেছাৰ কুকাৰ, চাউল দালি উলিয়াই আমি খানা বনাবলৈ লাগি গ'লোঁ। একদম ৰাস্তাৰ কিনাৰতে আছে, পাহাৰৰ মাজত, টেঙা পাৰ হৈয়ে আছে জেগাডোখৰ। আৰু ভাল লাগিল তেওঁলোকৰ ৰেচপঞ্চ। 11টা বজাতো ফোন কৰিছোঁ, যেতিয়া তেওঁলোকে ৰেচপঞ্চ কৰি আমাক ধুনীয়াকৈ মানে কি লাগিব কি নালাগিব থকাৰ সুবিধাৰ বাবে তেওঁলোকে চব যোগাৰ কৰি দিলে। হোটেলখন দেখাত নতুনকৈ খোলা যেনেই লাগিছে, ৰাস্তাৰ একেবাৰে কিনাৰতে আছে, জামেৰী নে কি সেইডোখৰ জেগাত আছে। এইটোত কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে লাগিলে কণ্টেক্ট কৰি ল'ব যদি কেতিয়াবা দৰকাৰ হয়। আমি মৰ্ণিং 6টা, 6:30মান বজাত তাৰ পৰা ওলাই দিলোঁ, কাৰণ আকৌ আমাৰ
যোৰহাটলৈকে বেক হ'বলৈ আছিল। হিল ষ্টেচনত ছিজন ৱাইজ হোটেলৰ প্ৰাইচবোৰ বেলেগ বেলেগ হয়, গতিকে কণ্টেক্ট নাম্বাৰ যিখিনি আছে তাত কণ্টেক্ট কৰি আহিলে সুবিধা হয়। আৰু ডিৰাঙত কিৱিৰ কাৰণে ফেমাছ, কিৱি বহুত খেতি হয়, কিন্তু আমাৰ বেড লাক যে এইটো ছিজনত কিৱি নাছিল। আমি যাওঁতে আমি নিজৰ পাৰ্চনেল গাড়ীয়ে লৈ গৈছিলোঁ। যদি কোনোবা ইচ্ছা কৰে তেজপুৰৰ পৰা টেক্সি পোৱা যায়। আৰু আমাৰ বাজেটটোও কম আছিল, কাৰণ খোৱা বোৱা আমি প্ৰায় নিজে বনাই খালোঁ। ফুৱেল আৰু খোৱা বোৱা মিলাই আমাৰ 4জনৰ আণ্ডাৰ 20,000ৰ ভিতৰত হৈ গ'ল। ৰাস্তাত আহোঁতে এয়া বাঁহগাজ, আচাৰ য'ত যি পাইছোঁ চব উঠাই লৈ আহিছোঁ। জাৰ্ণি কৰিলে মাজে মাজে ব্ৰেক লৈ খোৱা বোৱাও কৰিব লাগে, গতিকে আমি খাই বৈ লাহে লাহে আহি আছিলোঁ। মৰ্ণিং আহি আমি সোমালোহি আকৌ অৰ্কিড পাৰ্কত কাজিৰঙাত। আচলতে আমি অৰ্কিড কিনিবলৈ সোমাইছিলোঁ। তাত আমি বহুত ধুনীয়া ধুনীয়া অৰ্কিড দেখিলোঁ, কিন্তু ক'ত পাই সেইটো গম নাপালোঁ। ইয়াত সোমাই চালোঁ বোলো লৈ যাব পাৰি নেকি, কিন্তু অৰ্কিডবোৰৰ বহুত দাম আছিল আৰু বহুত ধুনীয়াকৈ ফুলি আছিল, যিহেতু এইটো এপ্ৰিল মাহৰ অৰ্কিড ছিজনেই হয়। তাত যিবোৰ ৱাইল্ড অৰ্কিড আছে সেইবোৰ কিনিব নিদিয়ে, আৰু ফুলবোৰৰ প্ৰাইচটো বহুত বেছি। তো আমি 2-4টা বস্তু লৈ তাৰ পৰা ওলাই আহি নুমলীগড় ধাবাতে ভাত খালোঁ। সেইদিনা বহুত গৰম আছিল। আমি আগদিনাখন বৰফৰ মাজত খেলি আহি পিছদিনাখন ইয়াত আইচক্ৰীম খাবলগীয়া অৱস্থা হৈ গৈছে। ইভিনিং আন্ধাৰ হোৱা আগে আমি আহি ঘৰ পালোহি। তেনেহ'লে আজি অৰুণাচলৰ জাৰ্ণিটো ইমানতে শেষ কৰিছোঁ। মোৰ আপকামিং ভিডিঅ'জবোৰ চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'জবোৰ লাইক কৰি দিব। যদি কিবা ভুল হৈছে কমেণ্ট কৰি জনাব। থেংকছ ফৰ ৱাচিং।